কয় শ্বিলং পুলিচ বজাৰ বুলি। চাওক ইয়াতে লিখাই আছে আগত আই লাভ শ্বিলং। চাই লওক। সকলো ভালে আছে। তো আসাম ব্লগ পাঞ্জলৰ আন্টি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে মই যাম শ্বিলঙত। তো বৰ্তমান মই গা ধুব ওলাইছোঁ। তো তাৰ কাৰণে ভাবিলোঁ কি ভিডিঅ'টো মানে আৰম্ভ কৰোঁ। তো বলক মই গা পা ধুই লওঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈ চাব। তো ভিডিঅ'টোত জনাব ভিডিঅ'টো কেনেকুৱা পায় চাই পেলাই। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেনেকুৱা লাগি আছে মানুহটো কষ্ট অলপ আগতে বেছি আৰু কি আৰু লাগে। গাড়ী ৰখি আছে গাড়ী মোটামুটি 2 ঘণ্টামান হ'ব। আৰু এইটো মালিক আমাৰ আমি আহি পাইছোঁ খানাপাৰা পিছফালে চাই লওঁ। খানাপাৰাত গাড়ীখন ৰখিছে। আমি খানাপাৰাত আছোঁ, গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকোঁ, শেষলৈ চাব ভিডিঅ'টো। তো এতিয়া হোটেলত যাম, হোটেলত মানে ভাত খাওঁ আমি। তো আপোনালোকে ভিডিঅ'টো চাই থাকোঁ, শেষলৈ চাব। মোটামুটি পামেই আৰু শ্বিলং। আৰু এয়া পালোঁ বৰা পানী। ইয়াকে কয় বৰা পানী বুলি। ইয়াতে বিলটো চাব, এইফালে বিলটো, এইটো ডাঙৰ বিল। ইয়াকে কয় বৰা পানী বুলি। এইফালে দৃশ্য চাওক, কি সুন্দৰ জেগা। চাই থাকক ভিডিঅ'টো। কিমান তলত, কিমান ওপৰৰে আমি আহি আছোঁ, শ্বিলং গৈ আছোঁ। নদী যাম শ্বিলং। তো ফাইনেলি আমি আহি পালোঁ, মানে য'ত কাম কৰিব আহিছিলোঁ এই জেগাখিনি আহি পাইছোঁ। আৰু আপোনালোকে দেখাই পাইছে ভিডিঅ'ত হোটেলখনৰ নাম কি। তো মানে ইয়াৰ ভিতৰত বোলে মানে ভিডিঅ' কৰিব নিদিয়ে, নাজানো আৰু কিয় কাৰণে ভিডিঅ' কৰিব নিদিয়ে। তো ইমানতে মই ভিডিঅ'টো মানে আজিৰ কাৰণে শেষ কৰিম। আৰু অহাকালি মানে মই ফুৰিব যাম লগৰ লগত। তো অহাকালি বাকী আপোনালোকক শ্বিলং মই দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ফুৰি আছোঁ শ্বিলঙত। এয়া চাওক গোটেইকেইজন আহিছোঁ আমি। এইগিলা শ্বিলঙত আমি মানে ৰাস্তাত ফুৰি আছোঁ আৰু য'লৈকে পাৰোঁ ত'লৈকে যাম আৰু। এতিয়া বৰ্তমান কাম নাই, তো তাৰ কাৰণে অলপ ফুৰিব আহিছোঁ। শংকৰ অলপ মাত দি ৰাইজক। তো ভিডিঅ'টো চাই থাকক।
এইখন লণ্ডা আমাৰ লাগে অলপমান দেৰি হ'ব সেইটো আমাৰ মালিক হেমুদা আৰু আমাৰ এই গলক লাগে ভিডিঅ' কৰি আছা আৰু আমাৰ গোপাল কেনেকুৱা লাগছে শ্বিলঙত আহি ভাল লাগিছে ভাল এতিয়া মানে কি ঘূৰিবি নেকি ঘূৰিবা আহিছোঁ ঘূৰিবা মানে কাম কৰিব আহিছোঁ কিন্তু মানে কি ধৰক এতিয়া অলপ ঘূৰি লওঁ এতিয়া কাম নাই তো চাওক কি চাব আপোনালোকে আৰু চাওক না কি সুন্দৰ জেগা আপোনালোকে মানে আমি ধৰক আমাৰ মানে আমাৰ ভাৰতৰ পৰা কিবা বাহিৰৰ দেশতে গৈছোঁ সেনেকুৱা যেন মানে এটা অনুভৱ হয় ইয়াতে থাকিলে কি সুন্দৰ দৃশ্য আপোনালোকে নিজে দেখা পাইছে ভিডিঅ'ত এইবিলাক ৰাস্তাৰ মাজত এইবিলাক গাছ আছে আমি গৈয়ে আছোঁ বৰ্তমান গৈয়ে আছোঁ আৰু এই ৰাস্তাৰ মাজত চাওক কি সুন্দৰ গাছ এয়া চাই থাকক ভিডিঅ'টো আগলৈ চাই থাকক মানে এইখিনিকে কয় শ্বিলং পুলিচ বজাৰ বুলি চাওক ইয়াতে লিখা আছে আগত আই লাভ শ্বিলং চাই লওক পাছত মানে আই লাভ শ্বিলং আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টোত তো লিখাই আছে আই লাভ শ্বিলং তো ভিডিঅ'টো চাই থাকক গোটেইখিনি দৃশ্য দেখুৱাইছোঁ কেনেকুৱা জেগাখিনি চাওক ভাল লাগিছেনে জেগাখিনি কি সুন্দৰ আৰু পৰিৱেশটো ধুনীয়া আৰু আপোনাৰ ক'বলৈ মানে আমাৰ ইফালে যিটো গৰম পায় ইয়াতে সেই গৰম নাই আৰু ধুনীয়া ঠাণ্ডা জেগা হয় না তো ভিডিঅ'টো চাই থাকক আৰু এইখিনি হৈছে মানে শ্বিলঙৰ পুলিচ বজাৰ ইয়াকে কয় পুলিচ বজাৰ বুলি চাওক কাপোৰ দোকান যি মানে ইয়াতে যি লাগে আপোনালোকে চব পাব যি লাগে চেণ্ডেলৰ পৰা কাপোৰৰ পৰা যি লাগে আৰু ফুলৰ পুলিৰ পৰা গছৰ পুলিৰ পৰা যি লাগে চব পাব ইয়াতে যিমান দূৰলৈকে যাব গোটাই দোকানে এইবিলাক তাতে বজাৰ বহে আৰু আমাৰ পুৰা মানে ঘূৰি আছোঁ আমি শ্বিলঙত চাওক গোপাল আৰু বহুতে কিবা কিবি লৈছে আৰু মই আজি মানে আৰু মানে আজি কাভাৰটো বদলালোঁ এইটো আগৰ কাভাৰটো আছিল আৰু এটা নতুনকৈ এতিয়া কাভাৰটো লৈছোঁ এইটো আপোনালোকক পিছত দেখুৱাম মই ভিডিঅ'ত এইটো কাভাৰটো আজি বদলালোঁ চেঞ্জ কৰিলোঁ কাভাৰটো চাওক এইবিলাক গোটাই এয়াই হৈছে শ্বিলং মন্দিৰ আৰু মানে ইমান ঘূৰিলোঁ এতিয়ালৈকে আমাৰ গৰমেই লগা নাই চাওক জোতা পিন্ধি ঘূৰি আছে এই শ্বিলঙত আমাৰ তাতেতো চাগে বহুত গৰম দিছে এতিয়া জোতা পিন্ধি ঘূৰি আছে তো এই দোষটো ভালে আছে অকলে আৰু আমাৰ হেমুদাই মানে কিবা এটা কম বুলি ক'লে আমাৰ হেমুদাই মানে কিবা এটা ক'ব কিবা এটা বোলে কয় আমি হে দোস্ত আমি এতিয়া আছোঁ শ্বিলঙত কোনো ঠাণ্ডা নাই কোনো গৰম নাই মিডিয়ামত আছে চলি আমাৰ ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আমি গৈ আছোঁ বৰা বজাৰলৈ বৰা বজাৰ তো চাই থাকক ভিডিঅ'টোত তাত বহু ধৰণৰ বস্তু দেখিবলৈ পাব গোটেইখিনি দেখুৱাম তাতে চাই থাকক ভিডিঅ'টো শেষলৈ চাব এয়া চাওক দা কটৰী বজাৰ আৰু কটৰী আছে আৰু পুঠি বুলি কয় আমাৰ ভাষাত আৰু এইবিলাক মিট আছে যি লাগে ইয়াতে ফল মূল পায়
আৰু এইখনে হ'ল সেইখন বাজাৰ বৰা বাজাৰখন যিখন ভিডিঅ'ৰ আগত মই মানে কৈ আছিলোঁ মানে এবাৰ মানে আমি গৈ আছোঁ বৰা বাজাৰত। তো এইখনে হৈছে এইখন বাজাৰখন মানে এই বাজাৰখনত মানে এনেকুৱা মানে আমাৰ গুৱাহাটীৰ দৰে ফেঞ্চিৰ দৰে মানে এনেকুৱা এনেকুৱা আৰু মানে বস্তু এটা মানে অভাৱ নাই। যি মানে আপোনাক লাগে চব পাব ইয়াতে। কাপোৰৰ পৰা আদি কৰি মানে খোৱাৰ পৰা আদি কৰি পিন্ধাৰ পৰা খোৱাৰ পৰা যি লাগে আৰু মানে গোটেইখিনি বস্তু ইয়াতে পায়। মানে ইয়াৰ পৰা আৰু বেলেগ দোকানত যাব নালাগে, এই বাজাৰৰ পৰা বেলেগ দোকানত যাব নালাগে। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। এইটো আপোনালোকে পাছফালে যিটো বগা বিল্ডিং দেখিছে, এইটো হৈছে শ্বিলঙৰ মানে হাইকোৰ্ট। আৰু এইটো পিছফালে আপোনালোকে দেখিবলৈ পাইছে বগা বিল্ডিংটো, এইটো হৈছে শ্বিলঙৰ হাইকোৰ্টটো। তো চাই থাকক ভিডিঅ'টো। তো সেই গাইছ, আপোনালোকে কিবা এটা ইয়াতে বুজিব পাৰিছেনে? মানে আপোনালোকে ভিডিঅ'টোত বৰ্তমান কি মানে দেখা পাই আছে, কি দেখি আছে কোনোবাই ধৰিব পাৰিছেনে? মানে মই এইটোৱে ক'ব বিচাৰিছোঁ মানে মানে ইয়াতে মানে কুঁৱলী পৰিছে আৰু ঠাণ্ডা। আৰু মই মানে কেনেকৈ আছোঁ আপোনালোকক দেখুৱাই লওঁ। মই আছোঁ মানে তো স্পৰ্টিং পিন্ধি আৰু হাফ পেণ্ট পিন্ধিছোঁ, ঠাণ্ডা লাগিছে কাৰণ বাহিৰত মানে কুঁৱলী দিছে। এই চাওক, গছ গছনিবিলাকত দেখিলে আপোনালোকে গম পাব ইমান গ'লে, আৰু পিছলৈতো চিনিয়ে নাপায়। তো আৰু অলপ দেৰিকৈ আমাৰ মানে কাম চলিব ইয়াতে। তো মই এই ভিডিঅ'টো ইমানতে শেষ কৰিম। তো শ্বিলঙৰ পৰা সকলোকে মই ধন্যবাদ জনাই আৰু মানে মোৰ এই আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিম। কাৰণ এই মাত্ৰ আপোনালোকে দেখাই পেলাই যে বৰা বাজাৰৰ পৰা আহিলোঁ ওলাই, আৰু এতিয়া আমি তাতে য'ত কাম কৰিব আহিছোঁ তাতে যাই আছোঁ। মই শ্বিলঙৰ পৰা সকলোকে ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।